নৰ্থ ইষ্ট ভিউৰ দৰ্শকসকলক দিবলৈ ওলাইছোঁ এটা ব্ৰেকিং নিউজ। অসম ৰাইফলছৰ নাম লৈ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকক লৈ যোৰহাটত চাঞ্চল্য। অসম ৰাইফলছৰ নাম লৈ চলাই গৈছিল ব্যৱসায়। যোৰহাটত আটক 2 ভুৱা সেনা জোৱান। ইপিনে লামডিঙৰ পৰা আটক মূল অভিযুক্ত ৰূপম মজুমদাৰক। সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আবদ্ধ। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। অসম ৰাইফলছৰ নাম লৈ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকক লৈ যোৰহাটত চাঞ্চল্য। অসম ৰাইফলছৰ নাম লৈ চলাই গৈছিল ব্যৱসায়। যোৰহাটত আটক 2 ভুৱা সেনা জোৱান। ইপিনে লামডিঙৰ পৰা আটক কৰা হৈছে মূল অভিযুক্ত ৰূপম মজুমদাৰক। সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আবদ্ধ। যোৱা 27 তাৰিখে যিখন গাড়ী ধৰা হৈছিলে সেইখনৰ লগত আমি 2জন ব্যক্তিকো ধৰিছিলোঁ। তেওঁলোকৰ নাম আছিলে দেৱাশিষ দত্ত আৰু সঞ্জীৱ দিহিঙীয়া। তেওঁলোকে আছাম ৰাইফলছৰ ইউনিফৰ্মত আছিলে আৰু গাড়ী যিখন আছিলে সেইখনো আছাম ৰাইফলছৰ নিচিনাই আছিলে দেখাত। কিন্তু যেতিয়া আমি অনুসন্ধান আৰম্ভ কৰিলোঁ, এনকুৱাৰী আৰম্ভ কৰিলোঁ, তেতিয়া আমি দেখিলোঁ যে এইকেইজন একচুৱেলি চিভিলিয়ান মানুহ আছিলে। এওঁলোক আছাম ৰাইফলছৰ কোনো এমপ্লয়ী বা ষ্টাফ নহয়। আৰু গাড়ী যিখন ইউজ হৈ আছিলে সেইখনো একচুৱেলি আছাম ৰাইফলছৰো নহয় আৰু আছাম ৰাইফলছৰ আণ্ডাৰত চলিও থকা নাই অফিচিয়েলি। সেইখন একচুৱেলি এখন চিভিলিয়ান গাড়ী। ৰংটোহে আছাম ৰাইফলছৰ নিচিনা, বাহিৰৰ পৰা দেখিবলৈহে আছাম ৰাইফলছৰ নিচিনা। আৰু তাৰ পিছতে যোৰহাট থানাত এটা কেছ ৰেজিষ্টাৰ কৰা হ'ল, যোৰহাট কেছ নম্বৰ 1842/2021। আৰু সেই মৰ্মে আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ল। আৰু ইনভেষ্টিগেশ্যনত আমি এজন মানুহৰ নাম বাৰে বাৰে আহি আছিলে, ৰূপম মজুমদাৰ। তেওঁ আছাম ৰাইফলছৰ হাবিলদাৰ হয় বুলি আমি শুনিবলৈ পাইছিলোঁ। আৰু তেওঁক ইতিমধ্যে আমি যোৱাকালি ৰাতি লামডিঙৰ পৰা আটক কৰিবলৈ সক্ষম হৈছোঁ হোজাই আৰক্ষীৰ সহযোগত। আৰু আমাৰ অনুসন্ধান এতিয়া অব্যাহত আছে। আৰু তাৰ আগত এখন গাড়ী এস্কৰ্ট দি আনিছিলে অসম ৰাইফলছ অফিচাৰ ডিউটি। সেই গাড়ীখন তদন্ত আৰ্টলৈ আহিব নাই। চাওক, আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যনত যাৰ নাম আহে আমি সকলোকে আওতাত আনিম। এই চক্ৰটো অকল যোৰহাটতে সীমাবদ্ধ আছে নেকি, বেলেগলৈও কি পাইছে নেকি? চাওক, এতিয়া ইনভেষ্টিগেশ্যনটো জাষ্ট ষ্টাৰ্ট হৈছেহে। এই মুহূৰ্ততে এইটো কৈ দিবলৈ টান। ইনভেষ্টিগেশ্যনটো আৰু অলপমান আগবাঢ়িব দিয়ক, আমি আপোনালোকক সকলো জনাম। ছাৰ, এইখিনি বস্তু ক'ৰ পৰা ক'লে নিয়াৰ ব্যৱস্থা কৰিছে? সেইটো অনুসন্ধান চলি আছে এতিয়াও।